Assalamualaikum viewers, সকলোকে নমস্কাৰ। Runas livestyle channelলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে। আজি মই ভেড়াৰ মাংস ৰান্ধিব গৈ আছো। এইটো কিন্তু ভেড়াৰ মাংস হয় ফ্ৰেন্ডছ। কালী পূজাৰ সময়ত আমাৰ মুছলমান কসাইবিলাকেও ভেড়াৰ মাংস হালাল কৰি বিক্ৰী কৰে। কাৰণ বছৰত এবাৰে ভেড়াৰ মাংস সকলোৱে খায় আৰু এনেও খায় নেকি নাজানো, কিন্তু কালী পূজাৰ সময়ত আমাৰ ইয়াতে বিশেষকৈ মই দেখিব পাৰো। কালী পূজাৰ সময়ত ভেড়াৰ মাংস খালে মানুহৰ গাৰ বিষ আৰু বাত বিষ ইত্যাদি বেমাৰবিলাক ভাল হয় বুলি মানুহৰ বিশ্বাস। আমাৰ অন্য একো কাৰণ নাই বাৰু, সেই সময়ত পোৱা যায়। যি কি নহওক, মই মাংস কাটি ধুই পেলাই এনেকৈ কেৰাহীটোত দিলো আৰু বহুত শৰ্টকাটতে বনাম, কাৰণ ছোৱালী আমাৰ 8টা বজাতে ডিনাৰ কৰে। এতিয়া সন্ধিয়াৰ 7:30 বাজিছে আৰু 30 মিনিটছত মই এইখিনি ৰেডি কৰিম। আহকচোন চাওক কি দিলো আৰু কেনেকৈ বনালো। মই একচুৱেলি বেছি ৰান্ধা বাঢ়াত ইমান গুৰুত্ব সহকাৰে নাৰান্ধো, জাষ্ট হ'লেই হ'ল আৰু। কিন্তু তথাপিতো কিদৰে বনালো মই আজি আপোনালোকক দেখুৱাম, মই মোৰ প্ৰচেছটো। তো ইয়াতে মই পিয়াজ দিছো, কেঁচা জলকীয়া গোটাই দিছো, আদা দিছো, নহৰু দিছো আৰু এইটো টাৰ্মাৰিক পাউডাৰ মানে হালধিৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি ফাৰ্ষ্ট আৰু নিমখ। এইখিনি দিয়াৰ পিছত তেলটো একেবাৰে দি ল'ম মই এতিয়া। আজি মানে এনেকৈ বনাইছো শৰ্টকাটত। তেলটো একেবাৰে দি ল'লো। ইয়াৰ পিছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম, মাখি ল'ম ভালদৰে। মাখি অলপ সময় ৰাখি দিব পাৰিলে ভাল, কিন্তু মই এতিয়া মাখি ৰাখি দিবৰ সময় নাই, কাৰণ এখনে চব্জি বনাম। তো এতিয়া মই মাখি পেলাই ইয়াৰ লগত অকমান পানী এড কৰি একেবাৰে মই তুলি দিম গেছৰ ওপৰত। আজি মই আৰু কেমেৰা ষ্টেণ্ড ইউজ কৰা নাই, আৰু মই ভিডিঅ' বনালে কেমেৰা ধৰিব কোনো নাথাকে। যদিও মোৰ ছোৱালী আছে কি আছে, তথাপি কেমেৰা ধৰিবৰ কাৰণে কোনো ভাল নাপায় আৰু মই কাকো ডিষ্টাৰ্ব দিব পছন্দ নকৰোঁ। আজি কেমেৰা ষ্টেণ্ডটোও আনিব সময় নাই, এখন হাতেৰে কেমেৰা ধৰিছোঁ, যাৰ কাৰণে আপোনালোকে বোধহয় ভালকৈ দেখিব পৰা নাই, তাৰ কাৰণে চৰি। এতিয়া মই পানী যিখিনি লাগে দি ল'লোঁ প্ৰথমতে। দিয়াৰ পিছত হাতখন ধোৱা নিচিনাকৈ দিয়াৰ পিছত আমি গেছটো দিছোঁ এতিয়া, আৰু এতিয়া জুইখিনি বাঢ়াই আছে বাৰু। আৰু অলপ সময় পিছত মই এনেকুৱা অলপমান লাৰি চাৰি ল'লোঁ আৰু পানী অলপমান ওলাইছে। তো এইখিনি পানী শুকাই যোৱাৰ পিছত মই ভালকৈ মাংসখিনি কচাই ল'ম আৰু তাৰপিছত আকৌ পানী গৰম কৰি ইয়াতে দিম। তো চাওক এতিয়া এইখিনি পৰ্যায় এতিয়া সিদ্ধ হ'বলৈ বহুত সময় বাকী আছে। তো মই ঢাকি ৰাখিলোঁ, বাৰে বাৰে লাৰি চাৰি আছোঁ। যেতিয়ালৈকে পানী দিয়া নাই তেতিয়ালৈকে মই কচাইয়ে ল'ম এইখিনি ভাল কৰি। প্ৰথম এইখিনি পানী শুকাই গ'লে মাংসই তেল এৰি দিলে তাৰপিছতহে মই আকৌ পানী গৰম কৰি ইয়াতে দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। দেখিব পাৰিছে এটা পাত্ৰত মই পানী গৰম দিছোঁ, যাতে অলপ পিছতে পানী দিব দৰকাৰ হ'লে পানী দিম, গৰম পানী, সেইকাৰণে উতলাই লৈছোঁ। ইয়াতে মই এতিয়া দেখিব পাৰিছে জলকীয়াৰ গুড়ি দিয়া নাছিলোঁ, এতিয়া কালাৰৰ কাৰণে জলকীয়া ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া পানীখিনি নাইকিয়া হৈ গ'ল দেখিব পাৰিছে, আৰু অলপমান সময় মই কচাই ল'ম যাতে মছলাখিনি ধুনীয়াকৈ ভাজা হৈ যায়, কাৰণ মছলাটো ভাজা নাছিলোঁ, একেলগে দিছিলোঁ মাংসৰ লগত চব। তো এতিয়া চাওক তেল অলপ এৰি দিছে, অলপ পিছতে আমি ইয়াতে গৰম পানী ঢালিম। এই সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে, আৰু যিসকল নতুন বন্ধু আছে তেওঁলোকক কৈছোঁ যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।
আৰু বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি ল'ব। ইয়াতে মই এতিয়া তেজপাত দিছোঁ। তেজপাত আগতে দিব পাৰি, আগতে দিব লাগে, একচুৱেলি মই পাহৰি গৈছিলোঁ। ইয়াতে তেজপাত দিছোঁ, গৰম মছলা দিম শেষৰ পিনে। আৰু এতিয়া পানীখিনি উতল হৈছে। এইটো পাৰফেক্ট সময় পানী দিয়াৰ। মাংসৰ পৰা তেল ওলাইছে। এতিয়া মই লাহেকৈ পানীখিনি ঢালি দিম। আৰু মাংসৰ পানী মই একেবাৰে বহুত পানী ঢালোঁ, তো একেবাৰে পানীখিনি গোটেই ঢালি দিম। পানীখিনি যথেষ্ট গৰম হৈছে, তাৰ কাৰণে মই অলপ অলপকৈ দি আছোঁ, কিন্তু গোটেইখিনি পানীয়ে মই দিম এতিয়া। এতিয়া মই লাৰি চাৰি আকৌ ঢাকনিখন লগাই থ'ম, মাজে মাজে লৰাই দি থাকিম মাংসখিনি। আৰু পানীখিনি শুকাই যোৱাৰ পিছত আকৌ পানী গৰম কৰি ইয়াতে দিম দুবাৰ। 3 বাৰে দিব লাগে, কিন্তু মই দুবাৰে দিম, দুবাৰে দিলে হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে জনাব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল সেইটোও জনাব। আৰু মই এতিয়া শেষতে আপোনালোকক দেখুৱাম, কাৰণ দুবাৰ পানী দিম, আকৌ শুকাই যাব, এইবিলাক প্ৰচেছ বহুত দেৰিকৈ হ'ব। তো মই এতিয়া স্কিপ কৰি আছোঁ ভিডিঅ'টো। আৰু এটা কথা আপোনালোকক কোৱাই হোৱা নাই, মই কিন্তু আলু দিছিলোঁ ইয়াৰ লগত অলপ, কাৰণ আলু, মাংসৰ আলুও কিছুমানে ভাল পায়, আমাৰ ঘৰতো ভাল পায়। পিছে মই মোৰ আলু ইমান ভাল নালাগে, তথাপিতো দিছোঁ, বাকীবিলাকে ভাল পায়। তো ইয়াতে মই এটা টমেটো দিম এতিয়া। আলুটো অলপ আগতে দিছোঁ, আলুটো যিহেতু অলপমান সিজিব লাগিব। আৰু টমেটোটো এতিয়া কাটি লৈছোঁ, এটা টমেটো, আৰু এনেকুৱা চাইজত কাটিছোঁ। এতিয়া টমেটো ধুই মই মাংসত দিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাই থাকিব, মই এতিয়া আৰু বেছি নকওঁ, আপোনালোকে বাকীখিনি চাই যাব। এতিয়া মই লাষ্ট বাৰ পানী দিম, আৰু তাৰ কাৰণে পানী গৰম দিলোঁ। আৰু লাষ্ট বাৰ পানী দিয়াৰ পিছত এইখিনি অফ কৰিম। মই এতিয়া ভিডিঅ'টো আপোনালোকক স্কিপ কৰি দেখুৱাম। কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' মই ইমানতে শেষ কৰিম। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে সকলোকে বহুত বহুত মৰম। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। পুনৰ লগ পোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। থেংক ইউ so much for watching.